ৰঞ্জুন 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 ৰুণ্ডা তই আহিছ মই তই অহা গমেই নাপাওঁ নহয় এতিয়া গৈ চম্পাই মোক ক'লতহে তই আহি ইয়াত ৰৈ থকা বহুত দেৰি হ'ল নেকি মই মানে চম্পাই কোৱা দেৰি কৰিলে আকৌ সেইকাৰণে অলপ দেৰি হৈ গ'ল একো নাই দে জোন মোৰ এইটো ৰাস্তাত ভালেই লাগে দে ৰাস্তাটো বহুত আপোন আপোন লাগে আগতে যে চাইকেলত তহঁত দুজনীক মই লৈ আহোঁ এইটো ৰাস্তাইদি তোক আগত ঘৰত নমাই থৈ মই ভণ্টিক লৈ ঘৰলৈ যাওঁ ইমান মনত পৰে এইখিনি জেগাত বহি মই তাকেই ভাবি ভাবি বহি আছিলোঁ ভালহে লাগিছে মোৰ ইমান দিনৰ মূৰত গাঁওখনলৈ উভতি আহিছোঁ এইটো ৰাস্তা যেন মোৰ বুকুৰ আপোনো ৰঞ্জুন 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 অ হয় নেকি ৰুণ্ডা তোৰ মানে অকল গাঁওখনলৈ আহিহে ভাল লাগিছে মোক লগ পাই ভাল পোৱা নাই ন তই সেই তহঁতি ছোৱালীবিলাকৰো যে কথা আৰু তইতো জানই তই মোৰ কাৰণে কি তাৰপিছতো তই এনেকৈ কৈছ যে মোৰতো গাঁওখনক ভাল পোৱাৰ মূল উদ্দেশ্যটোৱেই হলি তয়েই মোৰ জীয়াই থকাৰ প্ৰেৰণাও যোন তাত তোলৈ ইমান মনত পৰে কিন্তু আমাৰ ফোনটো ডিউটিৰ টাইমত লৈ থয় যে জানই আৰু আৰ্মিত চাকৰি কৰোঁ সেইকাৰণে অলপ যেতিয়া তোলৈ মনত পৰে মই ফোনো কৰিব নোৱাৰোঁ মেছেজ এটাও কৰিব নোৱাৰোঁ ফটোখনকে চাই থাকোঁ আৰু বহুত মনত পৰে অ' তোলে মই বুজি পাওঁ দে মই সন্মান কৰোঁ তোক আৰু তোৰ কামক যি কৰি আছ তই ভালদৰে কৰি যা মই সদায় তোৰ লগত আছোঁ আৰু থাকিম ৰঞ্জুন নুপুৰে মাতে কি সাজে সাজে কুহি পাতে মন মোৰ বলিয়া কৰে কু কু কুলিৰ মাতে ৰঞ্জুন ৰঞ্জুন মই জানো আকৌ তই যে এজনী বুজা ছোৱালী সেইকাৰণেতো আমি ইমান বছৰে এনেকৈ আছো ন তই কিমান দিন থাকিবি ৰুণ্ডা আৰু তই যোৱাবাৰ দি থৈ যোৱা মেখেলা চাদৰযোৰ মই পিন্ধি আহিছোঁ তই একো কোৱা নাই যে মোক আজি কেনেকুৱা লাগিছে দেখিবলৈ মই তোক যেনেকে থাকিলেও ভালেই দেখোঁ ধুনীয়াই দেখোঁ ভাল লাগিছে তোক আনকালৰ দৰে আজিও ভাল লাগিছে অ' আৰু মই বিহুলৈকে আছোঁ দে কেইদিনমানৰ ছুটীত আহিছোঁ এমাহমান থাকিম দে হ'ব দে তই বিহুলৈকে থাকিবি যেতিয়া আমি আৰু লগ পাই থাকিম মই পিছে এতিয়া গৈ থাকোঁ সন্ধিয়া লাগিবৰে হৈছে আৰু হেৰি তোৰ ভণ্টি মানে চম্পাই মোৰ মাৰ লগত কথা পাতি আছে কেনেবাকৈ যদি দেউতা আহি আমাক এনেকৈ ৰাস্তাত দেখি বহুত ডাঙৰ কথা হৈ যাব মই আহিছোঁ তোক পিছত লগ পাম দেই আৰু আগতে নাথাকিলে বৰ কৰ নহয় বিহুত নাথাকোঁ বুলি এইবাৰ তই কেইখন গামোচা দিয় দেখিম বাৰু বিহুত বেলেগৰ কাৰণেতো খুব কাপোৰ ব এইবাৰ মোক কিমান দিয় দেখিম নহয় আৰু মোৰ এই বেগটোতে তোৰ কাৰণে মেখেলা চাদৰ এযোৰ আনিছোঁ তোক মই মেখেলা চাদৰ দি বেছি ভাল পাওঁ সেইকাৰণে মেখেলা চাদৰেই আনিছোঁ এইবাৰো তই পিন্ধিবি বিহুত এইবাৰ হ'ব দে ৰুণ্ডা মই এতিয়া আহিছোঁ দেই হ'ব দে জোন পিছত লগ পাম ভালকে তই গৈ থাক এতিয়া মই অলপ আগবঢ়াই দিম বাৰু ইছ হ'ব তই যেনেদৰে কৈছ তই যেন সদায় মোক আগবঢ়াই দিবৰ কাৰণে এইখন গাঁৱত থাকহে নালাগে দে এইকণ কিমানকণনো দূৰ মই অকলেই যাম দেউতাই দেখিলে বৰ বেয়া কথা হ'ব তই গৈ যা বিহুত এপাক আহিবি আমাৰ ঘৰলৈ মোৰতো মন যায় কিন্তু কি কৰিবি নোৱাৰো আৰু সদায় কাৰণে থাকিব হ'ব দে মই বিহুত যাম ৰঞ্জুন অ' বা তইনো কি বনাইছ ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে মই মানে মায়ে নেওতা মুখস্থ কৰিবলৈ মোক বহুৱাই থৈ আহিলে মই মানে নেওতা মুখস্থ কৰাত মোৰ মন বহা নাই ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে তই আজি মনটো বিৰাট ভাল যেন পাইছোঁ তই কি বনাইছ এনেই দেখোন তোক অ' বা এইটো বনাই দে সিটো বনাই দে বুলি কৈ থাকিব লাগে আজি দেখোন তই নিজেই বনাইছ কথাটো কি হা আই ই যে কথাবোৰ এনেকৈ কৈছে ই বাৰু কিবা দেখিলে নেকি কিবা গম পালে নেকি ঠিক নাই দেই হা কথাটো কি আজি যে তোৰ একদম মনটো ফৰকাল দেখিছোঁ আজৈ মই যেনিবা এনেই তাক বনাই নোখোৱাওহে আজি হেৰি চিংৰা কেইটামান বনাবলৈ মন গ'ল বনাইছিলোঁ বোলো চাহৰ লগত খাম তাকে তইনো কি বেলেগ দেখিলি তই যে এটা কৈ থাক সদায় সদায় যা পঢ়গে পঢ়া শুনাত ধান্দা নাই কি বনাইছে ভিতৰত সেইবোৰ চিন্তা তাৰ সেইবোৰ গোন্ধ লৈ থাক পঢ়া শুনাৰ ফালেতো জিৰ'য়ে অংক এটা কৰিবলৈ দিলে নোৱাৰ যা পঢ়গে মই পঢ়া টেবুল এটা দিম নহয় মই হেনো দিমেই চাহ অকণ কৰি পেলাই মই নি আছোঁ যা হ'ব দে আইজনী মই তোৰ মুখখন দেখিলেই গম পাওঁ কুষ্ট গড়বাৰ হে দয়া কুষ্ট গড়বাৰ হে ইছমে তোৰ কথা বেছি হৈছে মাক ক'বলৈ দে তোৰ কথা ঐ শুন না সেইবোৰ বাদ দে মই ৰিং লাইট এটা অৰ্ডাৰ দিম বুলি ভাবিছোঁ এই মানে পোহৰটো কম হয় মানে মই ৰিল বনাম বুলি ভাবিছোঁ আমাৰ টিউশ্যনত যে আহে ছোৱালীকেইজনী সিহঁতক মানে মই দেখোঁ দেই ৰিল বনাই থকা এদিন মোক কৈছিলে বোলে বনাবা নেকি আহা মোৰ আকৌ কি দৰকাৰ পিছে তাহাঁতৰ লগত ৰিল বনাবলৈ মই অকলে ৰিল বনাম মই ৰিং লাইট এটা অনলাইন চাই আছোঁ অৰ্ডাৰ দিম তোৰ মোবাইলটো দিবিচোন দে এইটো কেমেৰাটো ভাল নহয় তোৰ তাতে বনাম তাহাঁতকেইজনীক মই ইনষ্টাগ্ৰামত দেখিছোঁ নহয় মই তোৰ মোবাইলটোত ইনষ্টাগ্ৰামটো খুলি পেলাই চাৰ্চ মাৰি চাইছিলোঁ তাহাঁত দুজনীয়ে একদম বেলেগ টিউশ্যনত একদম অকণমান মেকআপ কৰি আহেতো সেইকাৰণে মানে চাৰ অহা আগতে পূৰা ৰিল বনাই থাকে মোৰো মন দেখি পেলাই মন গৈছে বনাবলৈ ঐ কি দেখি ল'ৰাবোৰে চাই নাই সঁচাকে বুজি নাপায় ৰূপ দেখি গুণ দেখি লগত আকৌ মুখ দেখি ল'ৰাবোৰে ঘূৰি ঘূৰি চাই আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় ঐ
ল'ৰা তোক কি নালাগে তই মোক সেইটো ক তোৰ কি ভাল নালাগে সেইটো ক আজি বোলে কেৰম বৰ্ড এখন ভাল লাগিছে কেৰম বৰ্ড লাগে কাইলৈ বোলে বল লাগে কাইলৈ বোলে অমুকটো লাগে তমুকটো লাগে তেনেকৈ অনলাইন মোৰ মোবাইলৰ পৰা তই দি একদম মানে বেয়া হৈ গৈছে ল'ৰাটো দেউতাক কৈ দিম ৰ আজি মই তোৰ এইবোৰ কথা এতিয়া আকৌ ৰিল সোমালে তাৰ মাথাত কাম নাই আৰু যিটো দেখ সেইটোকে লাগে মানে ন তোক দেউতাক লগাই দিম ৰ মই আজি দেউতা আহিলেই তোৰ কথা মই ক'ম এনেকৈ নহ'ব পঢ়া শুনাৰ ফালে ধান্দা নাই এইবোৰ যি টি কথা মূৰত ভৰাই পেলাই সৰু ল'ৰা পঢ়িব লাগে ডাঙৰ হৈ সেইবিলাক পিছত কৰিবি হ'ব দে নিদিওঁ বুলি ক তাতকৈ মোবাইলটো আৰু দেউতাৰ আগত ক'বলৈ হ'লে চাবি আকৌ মই কিছুমান কথা গম পাওঁ আকৌ তলে তলে ময়ো দেউতাৰ আগত লগাই দিম আকৌ তোৰ কথা এতিয়া ব্লেকমেইল কৰিবলৈ আহিছ দেউতাক ক'ব নালাগে যদি ভালকৈ পঢ়াত মন দে পঢ়াৰ কথা চিন্তা কৰ সেইবোৰ ডাঙৰ হ'লে কৰিবি হ'ব দে ঘৰৰ মানুহবোৰক কাকো একো এটা ক'বই নোৱাৰি খালি পঢ় 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 মই বৰ খাইছোঁ আৰু তহঁতৰ পৰা দেই স্কুলতো পঢ় টিউশ্যনতো পঢ় ঘৰলৈ আহিও পঢ় একদম বৰ খাই গৈছোঁ মই আৰু সৰুতে আমিও এনেকেই পঢ়িছিলোঁ সৰুতে পঢ়িব লাগিবই তেতিয়াহে ডাঙৰ হ'লে ভাল হ'বি ভাল মানুহ হ'বি কি হ'ল ইয়াৰ ই কি কৈছে জোন মই শুনিহে আছোঁ তাৰ পৰা একদম যা পঢ়াত বহগে যা তোক মই কিমান ক'ম আৰু পঢ়িবলৈ তাক মই পঢ়াত বহুৱাই থৈ আহিছোঁ সি ইয়াত আকৌ মেল মাৰিবলৈ উঠি আহিলে তোক টেবুলতে চাহ খাবলৈ দিম নহয় আৰু কি খাওঁ দিম নহয় তই একদম টেবুলত বগে যা আচাৰি নলওঁতে তই টেবুললৈ যা আৰু কি অৰ্ডাৰ দিয় কি অনলাইন অৰ্ডাৰ কৰাৰ কথা কৈছ তই যিয়ে নকৰ মই কৈ দিম দেউতাৰ আগত ক'বলৈ দে তোৰ কথা যি অৰ্ডাৰ দিয় দেউতাৰ মোবাইলৰ পৰা দিবি তেতিয়াহে চাম তোৰ সাহস একদম যা পঢ়া টেবুললৈ তালৈকে মই চাহ লৈ গৈ আছোঁ যিমানে ডাঙৰ হৈছে পঢ়াত সিমানে মন নাইকিয়া হৈছে তাৰ বাহিৰা ধান্দা খুব পিটিব লাগে ইয়াক ধৰি পেলাই হ'ব মা গৈছোঁ ই লাই পাই চবৰে মৰম পাই মূৰৰ ওপৰত উঠিল যি লাগে তাকে আনি দিছোঁ যে সেইকাৰণে চল পাই গৈছে ইয়াক অলপ শাসন কৰিব লাগিব মই এচাৰি ল'ব লাগিব তয়ো দম দিবি ইয়াক পঢ়া শুনাত ধান্দা নাই এইবোৰ বাহিৰা কথা তাৰ তাকে মোৰ কথা নুশুনেই মা মই ইয়াক দম দিম বাৰু তুমিও ইয়াক ঠিকছে দিবাচোন বন্ধুসকল যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাব পাৰিব আজিলৈ আহিছোঁ পৰৱৰ্তী খণ্ডত আকৌ লগ পাম ধন্যবাদ